90 দিনত মই এই চেনেলটো মনেটাইজ কৰিব পাৰিম নে? হয় বন্ধুসকল, আপোনালোকৰ ঠিকেই শুনিছে। মই 90 দিনৰ আজিৰ পৰা চেলেঞ্জ লৈ আছোঁ কি মই 90 দিনত এই চেনেলটো গ্ৰ' কৰি দেখুৱাম আৰু 1000 ছাবস্ক্ৰাইবাৰ কৰাৰ লগতে 4000 ৱাচ টাইম নহ'লে 10 মিলিয়ন আপোনালোকক ভিউজ আনি কিনে দেখুৱাম আৰু চেনেলটো মনেটাইজ কৰি দেখুৱাম আপোনালোকক। আপোনালোকে হয়তো জানিছে ইউটিউবৰ এটা নতুন নিয়ম কি আপোনালোকৰ যদি শৰ্টছ ভিডিও আপলোড কৰে তেনেহ'লে 1000 ছাবস্ক্ৰাইবাৰ লগতে আপোনালোকৰ 10 মিলিয়ন ভিউজ লাগে। সো মই 90 দিনত আনিব পাৰোঁনে? মই জাষ্ট ট্ৰাই কৰিম এই চেনেলটোত, আপোনালোকক মই দেখুৱাম। আৰু আপোনালোকে যদি এনেকুৱা টেক ৰিলেটেড ভিডিঅ' চাব বিচাৰে তেনেহ'লে এই চেনেলটো ফ'ল' কৰক। আজি হ'ল ডে 2, মই আজি দুটা ভিডিঅ' আপলোড কৰিম, এটা হ'ল টেক ৰিলেটেড আৰু এটা হ'ল এইটো ভিডিঅ', যিটো মই আজি এটা চেলেঞ্জ লৈ আছোঁ। আপোনালোকে এই চেনেলটো একচেপ্ট যাতে মই কৰিব পাৰোঁ, আপোনালোকে জাষ্ট কমেণ্টত এটা লিখিব বুলি একচেপ্ট বুলি, আপোনালোকেও হয়তো চেলেঞ্জটো কৰিব পাৰে আৰু চেনেল মনেটাইজ কৰিব পাৰে। সো এইখিনি ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি যাব। ধন্যবাদ।